মই মুখ্যমন্ত্ৰীৰ কাণত এটাই দি আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকা দিব লাগে। তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে কেনেকৈ 10 লাখ পাবাহে? বানপানীৰ ফলত যিবোৰ মানুহৰ মাতৃ পিতৃ হেৰুৱাইছে আৰু কোনবাৰ গোটেই পৰিয়ালটো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। যাৰ যাৰ লগত এনেকুৱা ঘটনা হৈছে তেখেতলোকে এতিয়া পাব 10 লাখ টকাকে। এনেকে অখিল গগৈ কোৱাৰ পিছতো হিমন্ত মামাই কোৱা নাই। তাৰ বিপৰীতে হিমন্ত মামাই কৈ দিলে যে কিদৰে পাব পাৰে 10 লাখ টকা। সেইবাবে অখিল গগৈ ডাঙৰীয়াই হিমন্ত মামাক নিজে মাতি আনিছিল পানীৰ মাজত। তেখেতক পানীৰ মাজত মাতি অনাৰ পিছত তেখেতক দেখুৱাই আছে আচলতে কিদৰে এই মানুহবোৰৰ দুৰ্গতি অৱস্থা হৈ আছে, কিদৰে কষ্ট ভুক্তভোগী হৈ পৰিছে এই পৰিয়ালবোৰ। তো চলক আগত আমি চাই আহো কিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে পানীৰ মাজত আহি মানুহবোৰৰ অৱস্থা চাই আছে আৰু কিদৰে অখিল গগৈ ডাঙৰীয়াই এইবোৰ মানুহক দেখুৱাই আছে দুখ আৰু কষ্টবোৰৰ সৈতে। এইফালে দ আছে চাব দেই। এইবোৰ হৈ যোৱাৰ পিছত এতিয়া অখিল গগৈ ডাঙৰীয়া হাগ্ৰামা মামাক মাতি আনিছে এই বানপানীত। হাগ্ৰামা মামাক মাতি আনি তেখেতক দেখুৱাই আছে আচলতে কিদৰে সহায় কৰিব পাৰি এই দুখীয়া পৰিয়ালবোৰক, কিদৰে চকুৰ পানী ওপৰত জীয়াই থাকিব লগা হৈছে এই মানুহবোৰৰ। আৰু হাগ্ৰামা মহিলাৰী মামাই তেখেতলোকক সহায় কৰিবৰ বাবে কোটি কোটি টকা আগবঢ়াইছে। তো চলক আমি তেখেতৰ কথাখিনিও শুনি আহো আচলতে তেখেতে কি প্লেন কৰি আছে এই মানুহবোৰক সহায় কৰিবৰ বাবে, কিদৰে সাহায্য কৰিব পাৰিব এই মানুহবোৰক, লগতে অখিল গগৈ ডাঙৰীয়াক লৈ। আমি বানপানী পইচা পানীটো চবেই আমাৰ 15 মান মানুহ নাপালো। হাগ্ৰামা মহিলাৰ ছাৰ আহিছে আপোনালোকৰ খবৰ ল'বলৈ। এতিয়া প্ৰথমতে তালৈ যাব, আহিলৈ ইয়াতে ডিষ্ট্ৰিবিউট কৰিব দেই। ভালেই বহুত অপেক্ষা কৰি আছো।
পৰিয়ালবিলাকৰ লিষ্ট বনাই থোৱা আছে কৰিবলৈ চবৰ কাৰণে আঁঠুৱা আনিছে, চবৰ কাৰণে বিচনা চাদৰ আনিছে দেই, ফেনাইল আনিছে, ব্লিচিং পাউডাৰ আনিছে। তেখেতক বহিব। ঘৰ এতিয়া আমাৰ এনেকুৱা আছে, ৰাস্তাটো আজি 2 বছৰ 3 বছৰ বনোৱা হৈছে, ঘৰবিলাকতো বহুত আগতে বনোৱা, প্ৰায় ভেটি মানুহবিলাকৰ চাপৰ, গতিকে ঘৰটো আপোনাৰ কাৰোবাৰ হয়তো 5% কিবা ওলাই আছে গোটেই নিচেই। সমস্যাটো হ'ল মথাউৰি মথাউৰিটো এইটো বনাই দিয়ে আপোনাৰ টেক্সি চাৰিআলিৰ পৰা গড়পুৰ কিনাৰলৈকে আছে আপোনাৰ 6.5 কিলোমিটাৰ। তো যিয়ে নহওক বন্ধুসকল, ভিডিওটো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিওটো এটা শ্বেয়াৰ কৰি দিবা আৰু সম্পূৰ্ণ ভিডিওখন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।